গোটেই ঘটনা সম্পৰ্কত আপুনি কি মন্তব্য আগবঢ়াব? ডাঠ ফ্ৰেমৰ চশমা পৰিহিত সাংবাদিকজনক অনুৰাগ বৰুৱাই চিনি পোৱা নাই। তেওঁৰ কাষতে বহি থকা শ্যামন্তক দেখি বৰুৱা আশ্বস্ত হ'ল। পুনতে কওঁ, পূৰ্বৰ পৰা এনেধৰণৰ কাৰ্যৰ লগত মোৰ কোনো সম্পৰ্ক নাই। যিগৰাকী লেখিকাৰ মন্তব্যৰ ভিত্তিত আপোনালোকে বাতৰি পৰিৱেশন কৰিছে সেয়া ভিত্তিহীন। তেওঁ মোৰ এগৰাকী বন্ধু আছিল আৰু কিয় এই মন্তব্য আগবঢ়ালে বা অভিযোগ উত্থাপন কৰিলে তেওঁ সুধিলে স্পষ্ট হ'ব পাৰিব। তেখেত কেৱল আপোনাৰ বন্ধুৱেই আছিলনে? কি বিজুলী বেগেৰে সেই চকুহালৰ ছোৱালীজনীয়ে কথাষাৰ সুধি পেলালে? কলেজৰ দিনতো আপোনাৰ এনেধৰণৰ বিতৰ্ক আছে বুলি জানো, এই সম্পৰ্কে কি ক'ব? বন্ধুক ছোৱালীজনীৰ তীক্ষ্ণ প্ৰশ্নৰ পৰা বচাবলৈ গৈ যেন হোল ঠেকত পেলালে শ্যামন্ত ফুকনে। উত্তেজনাত ৰঙা হোৱা অনুৰাগ বৰুৱাৰ চকুহাল দেখিলে অঘটনলৈ বেছি পৰ নাই। প্ৰত্যাশিতভাৱেই অনুৰাগ বৰুৱাই সংবাদমেলখন ত্যাগ কৰি নিজৰ গাড়ীত উঠি গুচি গ'ল। শ্যামন্ত ফুকনৰ গোটেই পৰিকল্পনাত যেন চেঁচা পানীহে ঢালি দিলে বৰুৱাই। স্নিগ্ধা জোনাক পৰাশৰ বোলা যুৱ সাংবাদিকগৰাকীক শ্যামন্ত ফুকনে জানে। এই জগতখনত নতুনকৈ আহিছে যদিও দেউতাকৰ পদাংক অনুকৰণ কৰিয়েই বৰ্তমান এটা খোপনি পুতিবলৈ সক্ষম হৈছে। বহু জ্যেষ্ঠ সাংবাদিকে পেকেজ বনোৱাৰ দায়িত্ব তাইলৈ এৰি দিবলৈও কুণ্ঠাবোধ নকৰে। কেৱল বন্ধুৱেই নে? এনেধৰণৰ প্ৰশ্ন যে তাই উত্থাপন কৰিব তাৰ প্ৰতি শ্যামন্ত ফুকন সজাগ আছিল। সেয়ে সংবাদমেলৰ পূৰ্বে অনুৰাগ বৰুৱাক ফোনযোগে জনাইছিল, কিন্তু তাইৰ প্ৰশ্নটোত বহু পৰলৈ মৌন হৈ পৰা অনুৰাগ বৰুৱাক বচাবলৈ অন্য পথ নাছিল তেওঁৰ। কলেজীয়া দিনৰ বিতৰ্কৰ পৰা উলিয়ালে অনুৰাগ বৰুৱা খঙত ফাটি পৰিব বুলি জানিও শ্যামন্ত ফুকনে প্ৰশ্নৰ অৱতাৰণা কৰিছিল। অন্যথা তাতকৈ লঘু প্ৰশ্ন কৰিলে সাংবাদিকতা জগতখনত তেওঁৰ থকা খ্যাতি ম্লান পৰাৰ আশংকাই অধিক আছিল। শ্যামন্ত ফুকনে প্ৰেছ ক্লাবৰ পৰা ওলাই পাণ দোকানত ৰৈ চিগাৰেটটো জ্বলাবলৈ লওঁতেই নিজৰ স্কুটাৰখনেৰে ফুকনৰ সন্মুখত স্নিগ্ধা আহি ৰ'লহি। আপোনাৰ বন্ধুক বচোৱাৰ প্লেনটো কিন্তু ফেইল হৈছে ফুকন মামা। সন্ধিয়াৰ পেকেজটো কিন্তু জবৰদস্ত বাজিব। আপোনাৰ ফুটেজটো অলপ বজাব লাগিব, নহ'লে নিউজটো নজমিব নহয়। যুৱ সাংবাদিক স্নিগ্ধাৰ কথাটোত কিং কৰ্তব্য বিমুখ ফুকনে নজ্বলোৱা চিগাৰেটটোকে জোৰেৰে খুপিলে। মামা, জুই নজ্বলোতে ইমান বিতত হ'লে ভাল নালাগিব নহয়। মা কেনে আছে? সৰু ছোৱালীজনীৰ ওচৰত নিজৰ অস্থিৰতাত লজ্জিত ফুকনে স্নিগ্ধাৰ চকুলৈ নোচোৱাকৈয়ে সুধিলে। ভালে আছে। আপোনাৰ খবৰ সুধিছিল, ভাল বুলিয়ে ক'ম। আপোনাক ফোন এটা কৰিবলৈ কৈছে, মই যাওঁ। নিউজটো এডিটিং টেবুলত সোনকালে দিলেহে প্ৰাইম টাইমত বাজিব। স্নিগ্ধাই কৈ যোৱা কথাবোৰতকৈ শ্যামন্ত ফুকন অন্য এটা কথাতহে চিন্তিত হৈ পৰিছে। ইমান দিনে একেলগে থকা অনুৰাগ বৰুৱাক ইমানকৈ বুজাৰ পিছতো শ্যামন্ত ফুকনে বুজা নাই বৰুৱাৰ অলপতে দিয়া আই এম গোয়িং টু মিট হাৰ মেছেজটোৱে কাৰ কথা বুজালে? পোহৰ দত্ত, বৰণ্যা নে স্নিগ্ধা জোনাক পৰাশৰ? ইতিমধ্যে ফুকনৰ তৰ্জনীত গৰম ভাপ এটা লাগিল।